এজন ব্যক্তি ডিপ্ৰেছনত পৰাৰ প্ৰথম কাৰণটো হৈছে অধিক বুজা। এজন ব্যক্তিয়ে ডিপ্ৰেছনত পৰি আত্মহত্যা কৰাৰ দৰে চিন্তা কৰাৰ দ্বিতীয় কাৰণ হৈছে সন্দেহ কৰা। এজন ব্যক্তিয়ে ডিপ্ৰেছনত পৰি নিৰাশ আৰু হতাশ হৈ মৰি যাবলৈ বিচৰাৰ তৃতীয় কাৰণটো কি জানেনে? অপমানিত হোৱা। কি হয়? অপমানিত হোৱা। ২ চামুৱেল পুস্তকৰ ১৫ অধ্যায় ৩১ পদটো পঢ়িছোঁ। পাছে কোনো এজনে দাউদক ক'লে, অবছালোমৰ লগত চক্ৰান্তকাৰীবোৰৰ মাজত অহিথোফলো আছে। অহিথোফলো আছে। ফ্ৰেণ্ডছ, দাউদৰ পুত্ৰ অবছালোমে দাউদৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে। দাউদৰ সিংহাসনলৈ মন মেলিলে আৰু দাউদক মৰাৰ কথা চিন্তা কৰি চেষ্টা কৰিবলৈ ধৰিলে। কোনে কওকচোন? দাউদে যাক বৰ মৰম কৰিছিল সেই পুতেকেই। তেওঁ যাক অতি মৰম কৰিছিল তেওঁৰ পুতেক সেই অবছালোমেই দাউদক মাৰিবলৈ চেষ্টা কৰি আছে। কাৰণ কি জানেনে? এদিন ৰাতি দাউদে যুদ্ধলৈ যাব লাগিছিল, কিন্তু যুদ্ধলৈ নগৈ ৰাজগৃহৰ ছাদত সন্ধ্যাবেলা যেতিয়া ইফালে ইফালে ফুৰি আছিল, সেই ছাদৰ পৰা তেওঁ যেতিয়া তললৈ চালে, গা ধুই থকা এগৰাকী মহিলাক দেখা পালে। গা ধুই থকা সেই মহিলাগৰাকীক যেতিয়া দেখিলে, তেতিয়া দাউদে লগে লগে তাৰ পৰা গুচি যাব লাগিছিল, মুখ ঘূৰাব লাগিছিল। বিনা বস্ত্ৰৰে সৈতে যেতিয়া মহিলাক দেখিলে, মই কিয় তাইক চাই আছো, নগ্ন মহিলাগৰাকীক মই কিয় চাই আছো, এই বুলি তাৰ পৰা যাব লাগিছিল আৰু মুখ ঘূৰাব লাগিছিল। কিন্তু সেই নগ্ন মহিলাক দেখি, তাইৰ সৌন্দৰ্যক দেখি সোধপোছ কৰালে তাই কোন, খবৰ দিয়া, আৰু জানিলে যে তেওঁৰ এজন বিশ্বস্ত সৈনিক উৰিয়াৰ পত্নী। তেওঁৰেই সৈনিক এজনৰ পত্নী, এজন বিশ্বাসযোগ্য সৈনিকৰ পত্নী। সেই মহিলাগৰাকীৰ স্বামীয়ে নিজৰ প্ৰাণৰ কথা চিন্তা নকৰি দেশৰ কাৰণে যুদ্ধ কৰিবলৈ যাওঁতে দাউদে মূৰ্খৰ দৰে সেই মহিলাগৰাকীক নিজৰ ওচৰলৈ মতাই নিলে। দাউদে মাতোতে যেতিয়া ঘৰত স্বামী নাছিল, সেই মহিলাগৰাকীয়ে ক'ব লাগিছিল, মোৰ স্বামী ঘৰত নাই। স্বামী ঘৰত নথকাৰ সময়ত পৰপুৰুষে মাতোতে যোৱাটো সুসংস্কাৰ নহয়। মই নাযাওঁ, মোৰ স্বামী অহাৰ পাছত মোৰ স্বামীৰ সৈতে একেলগে যাম, এইদৰে কোৱাটো এগৰাকী ভাল গৃহিণী হিচাপে তাইৰ দায়িত্ব আছিল। স্বামী ঘৰত নথকাৰ সময়ত পৰপুৰুষে কুদৃষ্টিৰে চালে, পৰপুৰুষে মাতি পঠাওঁতে যুগুত হৈ গুচি গ'ল। প্ৰিয়সকল, কিমান যে বেয়া কথা। আজি আমাৰ মাজত কোনোবা আছে নেকি স্বামী ঘৰত নথকাৰ সময়ত পৰপুৰুষজন সুন্দৰ আৰু আকৰ্ষিত হয় কাৰণে, চুবুৰীত থকা ব্যক্তিজন আকৰ্ষিত হয় কাৰণে, ঘৰৰ কাষতে থকা ব্যক্তিজন আকৰ্ষিত হয় কাৰণে নিজৰ স্বামীক প্ৰবঞ্চনা কৰা মহিলা আপুনি হয় নেকি? নাইবা চুবুৰীত ওচৰতে থকা মহিলাগৰাকী সুন্দৰী কাৰণে আপোনাৰ পত্নীক প্ৰবঞ্চনা কৰি তাইৰ সৈতে পাপ কৰোতা স্বামী আপুনি হয় নেকি? আপুনি তেনে কৰিবলৈ সাহস পোৱাৰ কাৰণ হৈছে স্বামীয়ে গম নাপাব, আপোনাৰ পত্নীয়ে নাজানিব, কোনেও জানিব নোৱাৰিব। সেই সাহসতেই আপুনি তেনে নিজ কাম কৰি আছে। অনুগ্ৰহ কৰি শুনক। সেইদিনা দাউদে ভাবিছিল তাইৰ স্বামী ঘৰত নাই, সোধপোছ কৰিবলৈও কোনো নাই, কোনেও একো গম নাপাব, এই বুলি ভাবি তেওঁৰ পত্নীৰ সৈতে পাপ কৰিলে। সেই পত্নীগৰাকীও মোৰ স্বামী মোৰ পৰা দূৰত আছে, দূৰ অঞ্চল এটাত আছে, তেওঁতো গমেই নাপাব, এই বুলি ভাবি পৰপুৰুষৰে সৈতে তাইও পাপ কৰিলে। আছে নেকি কোনোবা আমাৰ মাজত? পত্নী মাকৰ ঘৰলৈ গৈছে, স্বামী বিদেশলৈ গৈছে, পত্নী কুৱেইট, ডুবাইলৈ গৈছে, আবুধাবি, আমেৰিকালৈ গৈছে, মোৰ স্বামী বিদেশলৈ গৈছে, মই ইয়াত যি কৰিলেও কোনেও নাজানিব, এই বুলি আপুনি যদি মই মতালিৰে চলে, তেন্তে 1 মিনিট ৰ'ব। আপুনি যি পাপ কৰি আছে তাৰ দণ্ড আপুনি পাবই। আপোনাৰ স্বামীয়ে আপোনাক দণ্ড নিদিব, তাৰ কাৰণ আপুনি কৰা প্ৰবঞ্চনা তেওঁ নাজানে কাৰণে। আপোনাৰ পত্নীয়ে আপোনাক দণ্ড দিব নোৱাৰে কাৰণ তেওঁ সৰল সেইকাৰণে। কিন্তু আপোনাক চাই থকা ঈশ্বৰজন আছে, যিজনে আপোনাক চাই আছে, সেই ঈশ্বৰে কোনোপধ্যে মনে মনে নাথাকিব, ঠগ নাখাব, ঈশ্বৰক উপলুঙা কৰা নাযায়। আপুনি যি বয় তাকেই দাব লাগিব। বেথছেবাৰ সৈতে পাপ কৰি যেন একোৱেই নাজানে, সেই পাপক লুকুৱাবলৈ আগবঢ়া দাউদৰ ওচৰলৈ নাথান ভাৱবাদী আহি গ'ল। তেওঁ খোলাখুলিকৈ কৈ দিলে,
দ্বিতীয় চামুৱেলৰ পুস্তক 12:9 পদৰ পৰা। তুমি কিয় জিহুৱাৰ বাক্য তুচ্ছ কৰি তেওঁৰ সাক্ষাতে কুআচৰণ কৰিলা? এনেকুৱা কাম তুমি কিয় কৰিলা? তুমি হিতিয়া উৰিয়াক তৰোৱালৰ দ্বাৰাই মাৰি পেলালা, তাৰ তিৰোতাকো আনি নিজৰ তিৰোতা কৰিলা, আৰু অম্মোনৰ সন্তানবিলাকৰ তৰোৱালৰ দ্বাৰাই উৰিয়াক বধ কৰিলা। এতেকে তৰোৱালে কেতিয়াও তোমাৰ বংশক এৰি নাযাব, কিয়নো তুমি মোক হেয়জ্ঞান কৰি হিতিয়া উৰিয়াৰ তিৰোতাক আনি নিজৰ তিৰোতা কৰিলা। কি কথা, আপুনি যুদ্ধলৈ নাযায় নেকি? নাযাওঁ। তেন্তে আপোনাৰ ঘৰলৈকেই যুদ্ধ লৈ আহিম। যুদ্ধলৈ যাবলগীয়া সময়ত দায়ুদে যুদ্ধলৈ নগৈ ঘৰতে থাকি কি কৰিলে জানেনে? ঘৰতে থাকি পাপ কৰ্ম কৰিলে। আছে নেকি আমাৰ মাজত চাকৰি কৰিবলৈ যাব লাগে আৰু চাকৰি কৰিবলৈ নগৈ, পঢ়া শুনা কৰাৰ সময়ত পঢ়া শুনা কৰিবলৈ কলেজলৈ নগৈ, আপোনাৰ মা দেউতাই তেওঁলোকৰ চাকৰিলৈ যোৱাৰ পাছত ঘৰতে অকলে থাকি পাপ কৰা ভনী? ঈশ্বৰে আপোনাক চাই আছে। আপোনাৰ মা দেউতাই ঘৰৰ পৰা চাকৰিলৈ যোৱাৰ পাছত কলেজলৈ নগৈ ঘৰতে থাকি পাপ কৰ্ম কৰা ভাই, ঈশ্বৰে চাই আছে। আপোনাৰ স্বামী চাকৰিলৈ যোৱাৰ পাছত, আপোনাৰ পত্নী চাকৰিলৈ যোৱাৰ পাছত আপুনি অকলে ঘৰতে থাকি যি যি পাপ কৰ্মবোৰ আপুনি কৰি আছে, ঈশ্বৰে সেইবোৰ চাই আছে। দায়ুদ যুদ্ধলৈ যাব লাগিছিল, নগ'ল, আৰু কি কৰি আছিল? ঘৰত ব্যভিচাৰ কৰি আছিল। ঈশ্বৰে দেখিলে। আজি আমাৰ মাজত কোনোবা আছে নেকি নিজৰ দায়িত্ব পাহৰি আত্মিকতাক ত্যাগ কৰি ঈশ্বৰে চাই আছে অন্তত এনেকুৱা ভয়ো মনত নাৰাখি মইমতালিৰে চলি পাপ কৰ্ম কৰি থকা লোক কোনোবা আছে নেকি? সাৱধান, ঈশ্বৰে কৈছে তুমি যুদ্ধলৈ যাব লাগিছিল, কিন্তু তুমি যুদ্ধলৈ নগৈ ঘৰতে থাকি ব্যভিচাৰ কৰি আছা নহয়? তেন্তে শুনা, তোমাৰ ঘৰতেই তোমাক শান্তিৰে থাকিবলৈ নিদিম, তোমাৰ ঘৰতেই তোমাক আৰামত থাকিবলৈ নিদিম, তোমাৰ ঘৰতেই তোমাক আনন্দ আৰু শান্তিত থাকিবলৈ নিদিম, তোমাৰ ঘৰতেই মই যুদ্ধ উৎপন্ন কৰিম, তোমাৰ ঘৰৰ লোকসকলকেই তোমাৰ শত্ৰু কৰি তুলিম। দায়ুদে কৰা পাপ কৰ্মৰ কাৰণে তেওঁ যেতিয়া অনুতাপ কৰিলে, ঈশ্বৰে দায়ুদক নামাৰিলে, কিন্তু শুনক প্ৰিয় বন্ধুসকল, দায়ুদৰ ঘৰত দায়ুদক শান্তিৰহিত কৰিলে, আনন্দহীন কৰিলে। কি কৈছে চাওঁ আহক, কি কৈছে 10 পদৰ পৰা। এতেকে তৰোৱালে কেতিয়াও তোমাৰ বংশক এৰি নাযাব, কিয়নো তুমি মোক হেয়জ্ঞান কৰি হিতিয়া উৰিয়াৰ তিৰোতাক নিজৰ তিৰোতা কৰিলা। জিহুৱাই এই কথা কৈছে, চোৱা, মই তোমাৰ নিজ বংশৰ পৰা তোমাৰ বিৰুদ্ধে অমংগল উৎপন্ন কৰিম, তোমাৰ বিৰুদ্ধে উৎপন্ন কৰিম। তুমি বাহিৰৰ মানুহৰ দ্বাৰা ভয় নাখাবা, তোমাৰ ঘৰৰ লোকসকলৰ দ্বাৰাই মই তোমাক ভয় খুৱাম, তোমাৰ ঘৰৰ লোকসকলৰ দ্বাৰাই তোমাৰ হানি কৰাম, তোমাৰ ঘৰত থকা লোকসকলেই তোমাৰ শত্ৰু হৈ পৰিব, তুমি ঘৰতেই যুদ্ধ কৰিব লাগিব, আৰু তোমাৰ আগতেই তোমাৰ তিৰোতাবোৰ লৈ তোমাৰ চুবুৰীয়াক দিম। এয়া কি? তুমি এয়া কি কৰিলা? পৰস্ত্ৰীক তুমি নিজৰ পত্নী কৰি ল'বা? তুমি চাই থাকা, তোমাৰ পত্নীকেই মই তোমাৰ চুবুৰীয়াক দিম, তুমি যি বোলা তাকেই দাবলৈ পাবা। কেনে ভয়ানক কথা। আপুনি ভাবিছে নেকি দায়ুদে সেই এক ৰাতি পাপ কৰি ক্ষমা বিচাৰি বাচি গ'ল বুলি ভাবিছে নেকি? নহয় প্ৰিয়সকল, তেওঁৰ মৃত্যু নোহোৱালৈকে তেওঁ সেই ৰাতি কৰা পাপৰ কাৰণে মূল্য পৰিশোধ কৰিব লগা হৈছিল। 13 অধ্যায়টো পঢ়িলে আপুনি বুজি পাই যাব। তাৰ পাছত এনেকুৱা ঘটনা হ'ল যে দায়ুদৰ পুত্ৰ অবছালোমৰ তামাৰ নামেৰে এজনী শুৱনি ভনীয়েক আছিল, আৰু দায়ুদৰ পুতেক অমনোন তাইলৈ কামাসক্ত হ'ল। কিবা বুজিব পাৰিছেনে বাৰু? দায়ুদৰ জীয়েক হৈছে তামাৰ, আনফালে দায়ুদৰ পুতেক হৈছে অমনোন। দায়ুদৰ পুতেক অমনোন, দায়ুদৰ জীয়েক তামাৰ। অমনোন নামৰ দায়ুদৰ পুতেকে তামাৰ নামৰ দায়ুদৰ জীয়েকক কি কৰিলে? তাইত কামাসক্ত হ'ল। ককায়েকে নিজৰ ভনীয়েকত কামাসক্ত হ'ল। কাৰ ঘৰত? দায়ুদৰেই ঘৰত। কামাসক্ত হোৱাই নহয়, তাইক ভ্ৰষ্টও কৰিলে, তাইৰ সৈতে কুকৰ্ম কৰিলে।
ডায়ুদে যেতিয়া জানিব পাৰিলে, ডায়ুদ, তোমাৰ ঘৰত কি হৈছে জানানে? কি হ'ল? তোমাৰ পুতেৰাই তোমাৰ ছোৱালীক ভ্ৰষ্ট কৰিলে। কাৰ বাপেকে সহ্য কৰিব পাৰিব? কাৰ বাপেকে সেয়া হজম কৰিব? কি মোৰ ল'ৰাই মোৰ ছোৱালীকেই ভ্ৰষ্ট কৰিলে? হয় ডায়ুদ। হিয়া ভুকুৱাই কান্দিবলৈ ধৰিলে। মোৰ মাৰিবলৈ ধৰিলে। যেতিয়া মূৰত মাৰিবলৈ ধৰিছিল, বুকুত মাৰিবলৈ ধৰিছিল, তেওঁৰ কাণত শুনিবলৈ পোৱা মাতটো কি আছিল জানেনে? তোমাৰ ঘৰতেই সদাকালৰ বাবে তোমাৰ বিৰুদ্ধে যুদ্ধলৈ আহিম। তোমাৰেই ঘৰত তোমাক শান্তিৰহিত কৰি পেলাম। অবছালোমক ডায়ুদে বৰ মৰম কৰিছিল। তেওঁ কি কৰিবলৈ চেষ্টা কৰিছিল জানেনে? ডায়ুদক মাৰিবলৈ চেষ্টা কৰিছিল। এয়া কি হৈছে? ডায়ুদৰ ওপৰত আক্ৰমণৰ চেষ্টা হৈছে। কোনে মাৰিব বিচাৰিছে? ডায়ুদৰ পুতেকেই মাৰিব বিচাৰিছিল। চাওঁ আহক 17 অধ্যায় আৰম্ভণিৰ কেইটামান পদ। পাছে অহিথোফলে অবছালোমক আৰু ক'লে, আপোনাৰ অনুমতি হয় যদি মই 12,000 লোক বাছি লৈ আজি ৰাতিয়ে উঠি ডায়ুদৰ পাছত খেদা দিওঁ। তেওঁ ক্লান্ত হোৱা আৰু তেওঁৰ হাত দুৰ্বল হোৱা সময়ত মই হঠাৎ তেওঁক আক্ৰমণ কৰি ত্ৰাসত পেলাম। তাতে তেওঁৰ লগৰ আটাই মানুহ পলাই যাব আৰু মই অকল ৰজাকহে বধ কৰিবলৈ পাম। এইদৰে মই সকলো লোকক আপোনাৰ ফাললৈ আনিম। আপুনি যাক বিচাৰিছে তেওঁৰ মৰণ আৰু সকলো লোক উভতি অহা দুয়ো সমান। অহিথোফল কোন আছিল জানেনে? ডায়ুদৰ এজন বিশ্বস্ত মন্ত্ৰী আছিল প্ৰিয়সকল। সদায় ডায়ুদৰ সোঁফালে থাকিছিল তেওঁ। যেনেকুৱাই পৰামৰ্শ তেওঁক লাগিছিল, অহিথোফল পৰামৰ্শ দিবলৈ যুগুত থাকিছিল। এই অহিথোফল এতিয়া কাৰ ফালে গ'ল জানেনে? অবছালোমৰ ফালে গুচি গ'ল। যুদ্ধ তোমাৰ নিজৰ লোকৰ সৈতেই কৰাম বুলি ঈশ্বৰে কৈছিল। অহিথোফল ডায়ুদৰ ফালে থাকিব লাগিছিল, কিন্তু অবছালোমৰ ফালে গুচি গ'ল। অবছালোম কোন আছিল জানেনে? ডায়ুদৰ অতি মৰমৰ পুত্ৰ। ডায়ুদে অবছালোমক বৰ মৰম কৰিছিল। যাক তেওঁ বৰ মৰম কৰিছিল সেই পুতেকেই তেওঁক মাৰিবলৈ আঁচনি কৰিছিল প্ৰিয়সকল। কাৰ বাপেকে সহ্য কৰিব পাৰিব? নিজৰ পুতেকেই তেওঁক মাৰিবলৈ চেষ্টা কৰিছিল। তোমাৰ নিজৰ লোকসকলৰ সৈতেই তোমাক যুদ্ধ কৰোৱাম। নিজৰ স্বামী যেতিয়া নিজৰ ঘৰত নাছিল, এজন সৰল ব্যক্তি যেতিয়া ঘৰত নাছিল, তেওঁৰ পত্নীক মতাই নি যেতিয়া সকলোৱে যুদ্ধ কৰি আছিল, তেতিয়া তুমি ঘৰত অকলে থাকি ব্যভিচাৰ কৰিবা নেকি? ক্ষমতাত আছা কাৰণে, ৰজা হয় কাৰণে, যি কৰিলেও চলি যাব বুলি ভাবি, কোনো সোধপোছ কৰোতা নাই কাৰণে মই মতালিৰ কাম কৰিবা তুমি? শুনা, তুমি নিজৰ ঘৰত ব্যভিচাৰ কৰিলা কাৰণে তোমাৰ ঘৰতেই তোমাক শান্তিৰহিত কৰিম। যুদ্ধ উৎপন্ন কৰিম, শান্তিৰহিত কৰি পেলাম। ডায়ুদৰ মৃত্যু নোহোৱালৈকে সেই যুদ্ধৰ অভিজ্ঞতা পাই থাকিল। প্ৰিয় ভাই, প্ৰিয় ভনী, ঈশ্বৰ প্ৰেমময়, ঈশ্বৰ কৃপাময়। মই যেনেকুৱা পাপ কৰিলেও মই আহি যদি কওঁ, প্ৰভু মই যি কৰিলোঁ ভুল, মোক ক্ষমা কৰক, এই বুলি ক'লে ক্ষমা কৰি দিব নহয়? য়েছ, ক্ষমা কৰিব। ডায়ুদে কৰা পাপ কৰ্মৰ কাৰণে তেওঁ মৃত্যুদণ্ড পাব লাগিছিল, কিন্তু ডায়ুদে ক্ৰদন কৰিলে। ঈশ্বৰে ক্ষমা কৰিলে, তেওঁক মৃত্যুদণ্ড নিদিলে। কিন্তু তেওঁ কৰা পাপৰ কাৰণে, তেওঁ যি অন্যায় কৰিলে, তেওঁ যি পাপ কৰিলে, ঈশ্বৰৰ নামক কেনেকৈ অপমান কৰিলে, তাৰ প্ৰায়শ্চিত্ত হিচাপে ডায়ুদে হানি সহ্য কৰিব লগা হ'ল। তেওঁ বহুত কষ্ট ভোগ কৰিব লগা হ'ল। অহিথোফল তেওঁৰ মন্ত্ৰী আছিল, তেওঁ শত্ৰু হৈ গ'ল। যোৱাব সেনাপতি আছিল প্ৰিয়সকল, এতিয়া বিৰোধী হৈ গ'ল। এটা সময়ত এই সকলোবোৰ বিশ্বাসযোগ্য আছিল, কিন্তু ডায়ুদৰ আচল ৰূপটো দেখি দূৰ হৈ গ'ল। সাৱধান প্ৰিয় ভাই ভনীসকল, আপুনি যদি মইমতালিৰে চলে, পাপত জীৱন যাপন কৰে, যিসকল আপোনাৰ ওচৰত আছে, আপোনাৰ চাৰিওফালে আছে, তেওঁলোকেই আপোনাৰ শত্ৰু হৈ পৰিব। আপোনাৰ সৈতে কাম কৰা লোকসকলেই আপোনাৰ শত্ৰু হৈ পৰিব। আপোনাৰ সৈতে চাকৰি কৰা লোকসকলেই আপোনাৰ শত্ৰু হৈ পৰিব। আপোনাৰ পাৰ্টনাৰেই আপোনাৰ শত্ৰু হৈ পৰিব। আপোনাৰ ঘৰৰ ওচৰে পাজৰে থকা লোকসকলেই শত্ৰু হৈ পৰিব। আপোনাৰ ভাই ভনীসকলেই আপোনাৰ শত্ৰু হৈ পৰিব। কি কাৰণে? পাপৰ কলহ ভৰি গ'ল কাৰণে। ডায়ুদৰ বিৰুদ্ধে অহিথোফলে কুচক্ৰান্ত কৰিলে।
ডিপ্ৰেশ্যন, নিৰাশ কেতিয়া হয়, মৰাৰ কথা কেতিয়া মনলৈ আহে, অধিক বোজা তোলাৰ সময়ত, অপমান আৰু সন্দেহ অন্তৰত থাকিলে, আৰু তৃতীয়তে অপমানিত হ'লে। অহিতোফল অবছালোমৰ সৈতে মিল হ'ল। অবছালোমৰ সৈতে মিলি দায়ুদক মৰাৰ ষড়যন্ত্ৰ কৰিলে, পৰামৰ্শ দিলে। দায়ুদে জানিছিল মোৰ পাপৰ কাৰণেই এই সকলোবোৰ হৈছিল বুলি তেওঁ জানিছিল। কিন্তু এতিয়া কি কৰিব? কিনো কৰিব পাৰিব? তেওঁ ঈশ্বৰৰ ওচৰলৈ আহিল। পিতৃ জিহুৱা, মই কিনো কৰিম? মই কৰা ভুলৰ কাৰণে, মোৰ পাপৰ কাৰণে মোৰ ঘৰতেই যুদ্ধ আৰম্ভ হৈ গ'ল। কওক মই এতিয়া কি কৰিম? এইদৰে ঈশ্বৰৰ ওচৰলৈ আহি কান্দিলে। অহিতোফলটো এটা সময়ত মোৰ মন্ত্ৰী আছিল, মোৰ কাষত থাকিছিল। কিন্তু এতিয়া তেওঁ মোৰ পুত্ৰৰ ফলীয়া হৈ গ'ল। মোৰ পুত্ৰক ভুল পথ দেখুৱাই আছে। মোৰ পুত্ৰৰ চিন্তাবোৰ নষ্ট কৰি আছে। মোৰ পুত্ৰক উচতাই আছে সি যাতে মোক মাৰি পেলায়। মই কৰা ভুলৰ কাৰণে মই দণ্ড পাই আছোঁ, কিন্তু মোৰ জিহুৱা অহিতোফলৰ পৰামৰ্শমতে হ'বলৈ নিদিব। নিবেদন কৰিলে। আজি আমাৰ মাজত কোনোবা আছে নেকি? মোৰ ভুলৰ কাৰণেই বহুত হানিৰ সন্মুখীন হৈছোঁ, বহুত কষ্ট পাই আছোঁ, বহুতো দুখ পাই আছোঁ। আজি মোৰ জীৱনত যি বেমাৰ আছে সেয়া মোৰ পাপৰ কাৰণে। আজি মোৰ আৰ্থিক সংকটৰ কাৰণ হৈছে মই ঈশ্বৰক অৱহেলা কৰি জীৱন কটালোঁ। আজি মোৰ পৰিয়ালটো নষ্ট হৈ যোৱাৰ আৰু মোৰ স্বামীয়ে মোক ত্যাগ কৰাৰ, মোৰ পত্নীয়ে মোক ত্যাগ কৰাৰ এই সকলোবোৰৰ কাৰণ হৈছে মোৰ পাপ। কিন্তু মই স্বীকাৰ কৰিছোঁ, মই যি কৰিলোঁ সেয়া ভুল বুলি মই কৈ আছোঁ। ঈশ্বৰে মোক কৃপা কৰিবনে বাৰু? দায়ুদে নিজৰ ভুল স্বীকাৰ কৰিলে। এতিয়া কৃপা বিচাৰিছে। পিতৃ, মোৰ পুত্ৰই মোক বিৰোধ কৰি আছে, মোক মাৰিবলৈ চেষ্টা কৰি আছে। অহিতোফলেও তেওঁক সহায় কৰি আছে। মিছা কথাবিলাক কৈ কৈ মোৰ ল'ৰাক মোৰ বিৰুদ্ধেই উচতাই আছে। মই সহ্য কৰিব পৰা নাই পিতৃ, মই পৰা নাই। মোক কৃপা কৰক। ক্ৰন্দন কৰিলে। ঈশ্বৰজন মংগলময়। এফালে দায়ুদক তেওঁ কৰা পাপৰ কাৰণে তেওঁক দণ্ড দিছিল, আৰু আনফালে তেওঁ কৰা প্ৰাৰ্থনাক শুনি তেওঁ নিজৰ অনুগ্ৰহ আৰু কৃপাক দেখুৱাই আহিছিল। প্ৰিয়সকল, অহিতোফলে দায়ুদৰ বিৰুদ্ধে চিন্তা কৰিলে। যেতিয়া সেই কথা জানিলে তেতিয়া দায়ুদে কি কৰিলে? প্ৰাৰ্থনা কৰিলে, পিতৃ, অহিতোফলৰ চক্ৰান্ত সফল হ'বলৈ নিদিব পিতৃ। প্ৰাৰ্থনা কৰিলে। আকৌ এবাৰ পঢ়ি দিছোঁ ২ চামুৱেল পুস্তকৰ 15 অধ্যায় 31 পদ। পাছে কোনো এজনে দায়ুদক ক'লে, অবছালোমৰ লগত চক্ৰান্তকাৰীবোৰৰ মাজত অহিতোফলো আছে। তাতে দায়ুদে ক'লে, হে জিহুৱা, মই বিনয় কৰোঁ, অহিতোফলৰ মন্ত্ৰণা মূৰ্খৰ মন্ত্ৰণা কৰক। এই বুলি প্ৰাৰ্থনা কৰিলে। 17 অধ্যায় 23 পদ। পাছে নিজৰ মন্ত্ৰণাৰ দৰে কাম নকৰা দেখি অহিতোফলে তেওঁৰ মন্ত্ৰণা অনুসৰি কাম নহ'ল। নিজৰ গাধ সজাই তাত উঠি নিজৰ নগৰলৈ, নিজৰ ঘৰলৈ গ'ল আৰু নিজৰ ঘৰৰ বিষয়ে দিহা দি নিজে নিজৰ ডিঙিত ফাঁচ লগাই মৰিল। ডিপ্ৰেশ্যনে এজন ব্যক্তিক মাৰি পেলালে। অহিতোফলে ডিঙিত ফাঁচ লগাই মৰিল। কাৰণ কি জানেনে? অপমান, অসন্মান। তেওঁক ইমানেই নিৰাশ কৰি পেলালে যে, তেওঁক ইমানেই দুখী কৰি পেলালে যে, তেওঁ ইমানেই বেছি ডিপ্ৰেশ্যনত পৰিল যে তেওঁ ভাবিলে মই জীয়াই থকাটো ব্যৰ্থ। ইমানেই অধিক অনুগ্ৰহ কৰি মন কৰিব, মুচি যেতিয়া তেওঁ ডিপ্ৰেশ্যনত পৰিছিল, কৈছিল মোৰ দ্বাৰাই নহ'ব আৰু এই ভাৰ বোকাটো। আৰু যেতিয়া তেওঁ ঈশ্বৰৰ ওচৰলৈ আহিল, ঈশ্বৰে মুচিক মন্ত্ৰণা দিলে। এলিয়াই ঈশ্বৰৰ ওচৰলৈ আহি ক'লে, হে ঈশ্বৰ, সেই মহিলাগৰাকীয়ে যি কৈছে তাক তাই নিশ্চয়েই কৰিব। মোৰ প্ৰাণ লৈ লওক।
তেওঁ যেতিয়া ঈশ্বৰৰ ওচৰলৈ আহি ক'লে, ঈশ্বৰে এলিয়াক মৰিবলৈ নিদিলে, কিন্তু অহিতোফলে তেওঁৰ বিবেচনা, তেওঁৰ মন্ত্ৰণা, তেওঁ যি আঁচনিৰ কথা ভাবিছিল সেয়া নহ'ল। তেতিয়া তেওঁ যেতিয়া অসফল হ'ল, তেতিয়া অহিতোফল যিজন দাউদৰ মন্ত্ৰী আছিল, তেওঁ দিয়া মন্ত্ৰণা অনুসাৰে ডাঙৰ ডাঙৰ কাম হৈছিল। এইদৰে সকলোৱে ভবাৰ সময়ত তেওঁৰ মন্ত্ৰণা যেতিয়া বিফল হ'ল, সেই অপমান সহ্য কৰিব নোৱাৰিলে। সেই অপমান সহ্য কৰিব নোৱাৰি তেওঁ নিজৰ নগৰলৈ, নিজৰ ঘৰলৈ গৈ কি কৰিব? বৰ লাজত পৰিলোঁ। এতিয়া কি কৰোঁ? মই যি ভাবিছিলোঁ সেয়া নহ'ল। মই কেনেকৈ এতিয়া মূৰ দাঙিম? মই কেনেকৈ এতিয়া অবছালোমক লগ কৰিম? মোৰ দ্বাৰাই নহ'ব। শুনক বন্ধুসকল, মুচি ডিপ্ৰেশ্যনৰ মাজেৰে গৈছিল, এলিয়াও ডিপ্ৰেশ্যনৰ মাজত পৰিছিল, কিন্তু তেওঁলোকে ডিপ্ৰেশ্যনৰ সন্মুখীন হ'ব পাৰিছিল। কাৰণ জানেনে? তেওঁলোকে ঈশ্বৰৰ ওচৰলৈ আহি নিজৰ সমস্যাবোৰ ক'ব পাৰিলে। কিন্তু অহিতোফলে সেই ডিপ্ৰেশ্যনৰ ওপৰত জয় হ'ব নোৱাৰিলে। কাৰণ কি জানেনে? তেওঁ ঈশ্বৰৰ ওচৰলৈ যাবলৈ ইচ্ছা নকৰিলে। ঈশ্বৰৰ সৈতে সম্পৰ্ক নাছিল, ঈশ্বৰৰ সৈতে সহভাগিতা নাছিল। তাৰোপৰি দাউদে প্ৰাৰ্থনা কৰিছিল। দাউদে আহি কৈছিল, পিতৃ, অহিতোফলে মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে, মোক মাৰিবলৈ আঁচনি প্ৰস্তুত কৰিছে। প্লিজ পিতৃ। দাউদে আহি ঈশ্বৰৰ উপস্থিতিত চকু পানী টুকাত ঈশ্বৰে কি কৰিলে জানেনে? কেৱল তেওঁৰ ষড়যন্ত্ৰকেই নহয়, তেওঁৰ প্ৰাণকো মই থাকিব নিদিম, মাৰি পেলালে। কি কাৰণে? অহিতোফলে আত্মহত্যা কৰিলে। ডিপ্ৰেশ্যন। কিয় ডিপ্ৰেশ্যনত পৰিল? তেওঁ লাজত কিয় পৰিল? কাৰণ তেওঁ ভুল আঁচনি কৰিছিল। তেওঁ প্ৰস্তুত কৰা ভুল আঁচনি উভতি তেওঁৰ ওপৰতে পৰিল। দাউদে কৰা প্ৰাৰ্থনা সফল হ'ল আৰু অপমান সহ্য কৰিব নোৱাৰি অহিতোফল মৰি গ'ল, ডিঙিত ফাঁচ লগালে। শুনক বন্ধুসকল, বাইবেলৰ বহুতো লোকেই ডিপ্ৰেশ্যনৰ মাজেৰে গৈছিল। ডিপ্ৰেশ্যনৰ মাজেৰে যোৱা লোকসকলৰ মাজত যিসকলে ঈশ্বৰৰ চৰণত পৰিল, তেওঁলোক ডিপ্ৰেশ্যনৰ পৰা বাহিৰ ওলাল। তেওঁলোক নিজৰ নিৰাশাৰ পৰা বাহিৰ ওলাই আহিল। কিন্তু ঈশ্বৰৰ চৰণত নপৰি যিসকল ডিপ্ৰেশ্যনতেই থাকিল, তেওঁলোকে নিজৰ প্ৰাণ হেৰুৱালে। আজি আমাৰ মাজত কোনোবা আছে নেকি? অত্যধিক বোজাৰ তলত থকা লোক, সন্দেহত ব্যাকুল হৈ থকা লোক, আৰু অপমানত ভবাৰ দৰে নহ'ল, বিচৰাৰ দৰে নহ'ল, ইচ্ছাৰ দৰে নহ'ল, সেইকাৰণে নিৰাশাত যদি আপুনি পৰিছে, অহিতোফলৰ নিচিনাকৈ নিজকে নামাৰিব। অহিতোফলৰ নিচিনাকৈ আত্মহত্যা কৰাৰ কথা চিন্তা মনলৈ আহিবলৈ নিদিব। তেন্তে কি কৰিব লাগে? ঈশ্বৰলৈ ঘূৰক। এলিয়া ঈশ্বৰৰ ওচৰলৈ আহিছিল, মুচি ঈশ্বৰৰ ওচৰলৈ আহিছিল। ঈশ্বৰে কি কৰিলে? মুচিক মন্ত্ৰণা দিলে। তুমি অধিক বোজা বুকিব পৰা নাই, সেয়া সঁচা। মই এটা মন্ত্ৰণা দিছোঁ। মন্ত্ৰণা দিলে। এজন মহান নেতা হিচাপে মুচিক ঈশ্বৰে আগবঢ়াই নিলে। এলিয়াই মৰিবলৈ ভাবিছিল, হয়তো তাই মাৰি পেলাব। এইদৰে ভয় কৰি ঈশ্বৰৰ ওচৰলৈ অহাত ঈশ্বৰে এলিয়াক ৰক্ষা কৰিলে। তেওঁক এনেকৈ ৰক্ষা কৰিলে যে তেওঁৰ কেতিয়াও মৃত্যু তেওঁৰ জীৱনলৈ নহাকৈ ঈশ্বৰে তেওঁক ৰক্ষা কৰিলে। আপোনাক ৰক্ষা কৰিবলৈ মোৰ ঈশ্বৰ সক্ষম। আপুনি কেৱল ইমানেই কৰিব লাগে যে আজি আপুনি যিবোৰ বিষয়ত নিৰাশাৰ মাজেৰে, ব্যাকুলতাৰ মাজেৰে গৈ আছে, নিৰুৎসাহিত হৈ আছে, যিহৰ কাৰণে আপুনি বাৰে বাৰে কষ্ট পাই আছে, সেইবোৰ আপুনি প্ৰভুক ক'বনে বাৰু? সেইবোৰ আনি প্ৰভুক সোধাই দিবনে? আজি প্ৰভুৱে আপোনাক মন্ত্ৰণা দিব বিচাৰিছে, আপোনাক সহায় কৰিবলৈ বিচাৰিছে, আপোনাক আশ্ৰয় দিবলৈ বিচাৰিছে, আপোনাক আশীৰ্বাদ দিবলৈ তেওঁ বিচাৰিছে, আনন্দেৰে আপোনাৰ জীৱন পূৰ কৰিবলৈ ঈশ্বৰে বিচাৰিছে। আপুনি ইমানেই কৰিব লাগে যে আপোনাৰ জীৱনৰ নিৰাশা আৰু বিফলতাক মোৰ প্ৰভুক সোধাই দিয়ক। কোনো বিষয়ৰেই তুমি চিন্তা নকৰিবা। তোমাৰ সকলোবোৰ চিন্তা কি লিখা আছে? মোৰ ওপৰত দি দিয়া। তোমাৰ বোজাবোৰ বুকি নিওঁতা জিহুৱা আছে। নিজৰ বোজাবোৰ মোৰ ওপৰত দি দিয়া। আজি প্ৰভুৱে কৈ আছে, কিয় বিনা কাৰণত তুমি বোজা বুকিবা? কিয় বিনা কাৰণত তুমি ব্যাকুল হ'বা? কিয় বিনা কাৰণত তুমি কি জানি সন্দেহৰ এই বেমাৰত কষ্ট পাবা? এই সকলো বোজা মোক দিয়া। নিজৰ সকলো বেদনা মোক দিয়া।
নিজৰ সকলো পৰিশ্ৰম মোক সোধাই দিয়া। মই তোমাক জিৰণি দিম, সুখ দিম, সমৃদ্ধি দিম, শান্তি দিম। ঈশ্বৰে আমাক এই প্ৰতিজ্ঞা দিওঁতে আমাৰ মাজৰ কিমানে বাৰু মোৰ সকলোবোৰ বোজা এই সময়ত মই নিজৰ প্ৰভুক দি দিম। উটে আমাক এটা শিক্ষা দিয়ে। যেতিয়া ভাৰ বুকিব নোৱাৰা হয়, উটে কি কৰে? আঁঠু লয়। আজি কোনোবা আছে নেকি যিয়ে বোজা বুকিব পৰা নাই? তেন্তে আঁঠু ল'বনে? মোৰ প্ৰভুৱে আপোনাৰ বোজাক দূৰ কৰিবলৈ গৈ আছে। আজি আপোনাৰ ওপৰত থকা বোজাবোৰ, আপোনাৰ জীৱনৰ বেদনাবোৰ মোৰ প্ৰভুৱে দূৰ কৰিবলৈ গৈ আছে। আপুনি কেৱল ইমানেই কৰক। বৃদ্ধ পিতৃ মাতৃ, আপুনি আঁঠু ল'ব নোৱাৰিলে নিজৰ থকা ঠাইতেই য'ত আছে তাতেই প্ৰাৰ্থনাত সহভাগী হওক। মহান পবিত্ৰ প্ৰেমময় পিতৃ ঈশ্বৰ, অহিতোফলৰ ভুল মন্ত্ৰণাক আপুনি সফল হ'বলৈ নিদিলে। তাৰ কাৰণ হৈছে আপুনি দাউদৰ প্ৰাৰ্থনা শুনিলে। অহিতোফলে দাউদৰ বিৰুদ্ধে যেতিয়া ষড়যন্ত্ৰ কৰিছিল, আপুনি তেওঁক মাৰি পেলালে। এফালে আপুনি দাউদক দণ্ড দি থকাৰ সময়তে আনফালে দাউদৰ প্ৰতি আপোনাৰ প্ৰেমক প্ৰকাশ কৰোঁতা আপুনি মহান অদ্ভুত পিতৃ। আজি যদি কোনোবাই দাউদৰ নিচিনাকৈ কোনো ভুল পথত গমন কৰিছে আৰু যদি তেওঁলোকে আজি আপোনাক ক্ষমা খুজিছে, আপুনি ক্ষমা কৰাটো বিচাৰিছে, ক্ষমা কৰক পিতৃ, ক্ষমা কৰি দিয়ক পিতৃ। কৰা অপৰাধৰ কাৰণে, তেওঁলোকে লোৱা ভুল খোজৰ কাৰণে ক্ষমা কৰক। আপুনি যদি খং কৰি থাকে, তেওঁলোকে সহ্য কৰাৰ শক্তি তেওঁলোকৰ নাই। পিতৃ, আপুনি যদি নিজৰ হাত তুলি লৈ মাৰে, তেন্তে তেওঁলোকে সহ্য কৰিব নোৱাৰিব পিতৃ। যিসকলে পিতৃ আপোনাৰ বিৰুদ্ধে জীৱন যাপন কৰিছে, স্বামীক প্ৰবঞ্চনা কৰি, পত্নীক প্ৰবঞ্চনা কৰি, পিতৃ মাতৃক প্ৰবঞ্চনা কৰি, আপোনাক প্ৰবঞ্চনা কৰি, ঠগ খোৱা অৱস্থাত পৰি যিসকল আছে পিতৃ, তেওঁলোকক ক্ষমা কৰক। ক্ষমা কৰক পিতৃ। আমি সকলোকে আপোনাৰ হাতত সোধাই দিছোঁ। আপুনিয়ে ক্ষমা কৰিব লাগিব। আপুনিয়ে ক্ষমা দিব লাগিব। আপুনিয়ে নিজৰ তেজেৰে ধুই আমাক শুচি কৰিব লাগিব। আপুনিয়ে আমাক সহ্য কৰিব লাগিব পিতৃ। আপোনাৰ বাহিৰে এই পৃথিৱীত আমাক ক্ষমা কৰোঁতা, আমাক প্ৰেম কৰোঁতা, সহ্য কৰোঁতা, আমাক সহন কৰিব পৰা কোনো নাই পিতৃ। সেইকাৰণে আমাৰ জীৱন আপোনাৰ হাতত সোধাই দিছোঁ। অহিতোফলৰ নিচিনাকৈ নিৰাশ আৰু দুখী হৈ আপোনাৰ ওচৰলৈ নাহি আত্মহত্যা যাতে কৰি নলয় পিতৃ, তেনে অৱস্থাত আমাৰ কোনোবা আছে যদি সহায় কৰক, আশীৰ্বাদ কৰক। এলিয়াৰ নিচিনাকৈ, মুচিৰ নিচিনাকৈ নিৰাশাৰ মাজত আপোনাৰ চৰণত ধৰি বিজয় হোৱাৰ জীৱন আমাক সকলোকে দিয়ক পিতৃ। যিশুৰেই নামত মাগিছোঁ পিতৃ। আমেন। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।